हेलो बंधुসকল नमस्कार मैं दिगंत आपनाक स्वागत जनाइছো আজিৰ ভিডিঅ'টোলৈ আপোনাক থাম্বনেইল দেখি নিশ্চয় গম পাইছে মই কিহৰ বিষয়ে আলোচনা কৰিব বিচাৰিছো আৰু মই আজি আলোচনা কৰিব বিচাৰিছো স্যামসাঙৰ বিষয়ে স্যামসাঙৰ অৰ্থ কি স্যামসাং কেনেকৈ ইমান ডাঙৰ কোম্পানী হ'ব পালে তাৰ বিষয়ে আহক পলম নকৰাকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ স্যামসাং কি হয় আপোনালোকে নিশ্চয় গম পায় স্যামসাং এটা ব্ৰ্যান্ড হয় যি আজিকালি সকলোৰে মুখত ফেমাস ব্ৰ্যান্ড হয় স্যামসাং কোম্পানীয়ে মোবাইল ল্যাপটপ টিভি ফ্ৰিজ এনেকুৱা ধৰণৰ বহুতো বস্তু বনাইছে আপোনালোকৰ ঘৰত আপোনালোকে কি জানি নিশ্চয় ব্যৱহাৰ কৰিছে স্যামসাঙৰ প্ৰডাক্ট কিন্তু স্যামসাঙৰ বিষয়ে আপোনালোকে জানেনে স্যামসাং নামটো যোনটো স্যামসাং বুলি কোৱা হয় সেই স্যামসাংটো ইংলিছ শব্দ হয়নে সকলোৱে ভাবে স্যামসাং শব্দটো ইংলিছ শব্দ কিন্তু আচলতে স্যামসাং শব্দটো ইংলিছ শব্দ নহয় স্যামসাং শব্দটো এটা সাউথ কোৰিয়া ভাষা হয় স্যামসাং আৰু স্যামসাঙৰ অৰ্থ হ'ল স্যাম মানে হ'ল 3 আৰু সাং মানে হ'ল ষ্টাৰ মানে আমি যদি ক'ব বিচাৰো তেতিয়াহ'লে গম পাম যে 3 ষ্টাৰ মানে 3 তৰাৰ মিশ্ৰণে হ'ল এটা স্যামসাঙৰ অৰ্থ হয় স্যামসাং ইংৰাজী শব্দ নহয় স্যামসাং এটা কোম্পানী নহয় স্যামসাং এটা টপ মাল্টিনেশনেল কোম্পানী বিলাকৰ ভিতৰত এটা ডাঙৰ কোম্পানী হয় স্যামসাং কোম্পানীটো যে বনাইছিলে তেতিয়া স্যামসাঙৰ মালিকজনে তেওঁ সবজি বিক্ৰী কৰিছিল আৰু নুডলছবোৰ বিক্ৰী কৰি তেওঁ স্যামসাং কোম্পানীটো বনাইছিল আৰু সেই স্যামসাং কোম্পানীটো সবজি আৰু নুডলছ বিক্ৰী কৰি যি স্থাপিত কৰিলে এতিয়া স্যামসাং কোম্পানীটো কিমান ডাঙৰ কোম্পানী স্যামসাং কোম্পানীটো যেটা আৰম্ভ কৰিছিল মাত্ৰ 40 জন সদস্যলৈ তেওঁ আৰম্ভ কৰিছিল কিন্তু এতিয়া সেই স্যামসাং কোম্পানী গোটেই পৃথিৱীত স্যামসাং কোম্পানীত কাম কৰা মানুহ প্ৰায় 3.5 লাখ মানুহ আছে স্যামসাং কোম্পানীটো যেটা আৰম্ভণি হৈছিল স্যামসাং যেটা লাহে লাহে ডেভেলপ হৈ আছিল তেতিয়া 1995 চনত স্যামসাঙৰ মালিকজনে এটা এক্সপেৰিমেন্ট কৰিলে তাত তেওঁ কি কৰিলে স্যামসাঙৰ যিমান প্ৰডাক্ট তেওঁ বেচিছিল যিবোৰ হ'ল মোবাইল ল্যাপটপ কম্পিউটাৰ স্যামসাঙৰ যিমান বস্তুবোৰ বিক্ৰী কৰিছিল সেই সমূহ বস্তুবোৰ তেওঁ আকৌ ঘূৰাই ল'লে মানুহবিলাকৰ পৰা ঘূৰাই পেলাই কি কৰিলে তেওঁ প্ৰায় 1.5 লাখ বস্তু তেওঁ একেবাৰতে লৈ পেলাই গোটেইখিনি বেয়া কৰি দিলে আৰু ওচৰত 2000 মান মানুহ ৰখি আছিল আৰু তেওঁলোকে চাই থকাতে থাকিল আৰু গোটেইখিনি বস্তু তেওঁ বেয়া কৰি পেলালে কিন্তু সেই কম্পিউটাৰ মোবাইল ল্যাপটপ সেইবোৰ কিহৰ কাৰণে বেয়া কৰিলে আজিও কোনো গম নাপায় আপুনি হয়তো গম নাপায় বুৰ্জ খলিফা যোনটো ডুবাইত অৱস্থিত সেই বুৰ্জ খলিফাৰ ভিতৰত যিমান কনষ্ট্ৰাকচনৰ কাম হয় সকলোবোৰ কনষ্ট্ৰাকচনৰ কামৰ টকা ভৰণ দিয়ে স্যামসাং কোম্পানীটো এটা বুৰ্জ খলিফাৰ যিমান কনষ্ট্ৰাকচনৰ কামৰ টকাবোৰ ভৰিবলগীয়া হয় সেইবোৰ সব স্যামসাঙে ভৰে সেই তাৰ মানে সেইটো নহয় যে স্যামসাঙে অকল টকাবোৰ ভৰে বেলেগ নহয় হয় বেলেগ কোম্পানীবোৰো বুৰ্জ খলিফাৰ যিমান কনষ্ট্ৰাকচনৰ কাম হয় সববোৰ টকা ভৰে কিন্তু তাৰ ভিতৰত এটা প্ৰথমত আছে স্যামসাং যি স্যামসাঙে আহি প্ৰথমতে সহায় কৰে বুৰ্জ খলিফাৰ কনষ্ট্ৰাকচনৰ কামবোৰত পৃথিৱীৰ প্ৰায় 70% মোবাইলত স্যামসাঙে বনোৱা RAM ব্যৱহাৰ কৰা হয় স্যামসাঙে অকল মোবাইলে নবনায় স্যামসাঙে RAMও কিছুমান বনায় সেই RAMবোৰ পৃথিৱীৰ প্ৰায় 70% মোবাইলত ব্যৱহাৰ কৰা হয় আপোনালোকে নিশ্চয় দেখা পাইছে এপলৰ যোনবিলাক আইপ্যাড বিলাক দেখা পায় আইপ্যাড বিলাকৰ যিমান ৰেটিনা ডিসপ্লে বিলাক দেখা পায় সেই ৰেটিনা ডিসপ্লে সমূহও এপলে নবনায় সেইবোৰ বনায় স্যামসাঙে আৰু স্যামসাঙে এতিয়া যিমান এপলৰ ভিতৰত চিপ বিলাক ব্যৱহাৰ কৰা হয় এপল মোবাইল বিলাকৰ সেই চিপ বিলাক প্ৰায় স্যামসাঙে বেছিভাগ চিপ স্যামসাঙে বনায় স্যামসাং কোম্পানীটো এখন সৰু কোম্পানী আছিল হয় স্যামসাং কোম্পানীটো 40 জন সদস্যলৈ স্যামসাং কোম্পানীটো বনাবলৈ ল'লে স্যামসাং কোম্পানী আজি সফল হ'ল আৰু ইমান ডাঙৰ কোম্পানী যে মানুহৰ মুখে মুখে স্যামসাং ব্ৰ্যান্ডটো বহুত ফেমাস হৈ গ'ল হয় স্যামসাং কোম্পানীটো মানুহৰ বিশ্বাস হৈ গ'ল আৰু স্যামসাঙৰ বস্তু ল'বলৈ মানুহ ভয় নকৰা হ'ল স্যামসাং এটা ভাল কোম্পানী আশা কৰিলোঁ আজিৰ ভিডিঅ'টো ভাল লাগিল যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰক বন্ধুসকলৰ লগত শ্বেয়াৰ কৰক আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আপোনাৰ বহুমূলীয়া সময় দি ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ